নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু নেকি দিনটো ঘৰতে আছোঁ, কাম বনো নাই, সেই গতিকে ভাবিলোঁ এতিয়া সময় প্ৰায় 3:30 বাজিছে। সেই গতিকে ভাবিলোঁ দিনটো এনেই থকাতকৈ এটা ভিডিঅ'কে প্ৰস্তুত কৰোঁ। আজি মই আপোনালোকক আমাৰ ঘৰৰ বাৰীখনত কি কিনো আছে আৰু আমি আমাৰ ঘৰৰ সকলোৱে লগ লাগি এখন সৰু ফাৰ্ম প্ৰস্তুত কৰিছোঁ। ফাৰ্ম এখন আছে যিহেতু নেকি গাহৰি ফাৰ্ম, সেই গতিকে আমি সেই ফাৰ্মখনো আপোনালোকক দেখাম আৰু আমাৰ বাৰীখনো অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। যিহেতু নেকি শাকৰ বহুত দাম, আকাশলংঘী চুইছে শাকে, বজাৰত জুই লাগিছে। সেই গতিকে আমাৰ ঘৰতে প্ৰস্তুত কৰা আমি নিজেই শাকৰ, আমাৰ যিহেতু নেকি এখন সৰু শাকনি বাৰী আছে, আমি শাকনি বাৰীখনত কি কি শাক আছে ন আপোনালোকক তাই দেখাবলৈ আগবাঢ়িছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এখন সৰু গাহৰি ফাৰ্ম আছে। আজি এবছৰ হৈছে গাহৰি ফাৰ্মখন আমি ঘৰৰ সকলো সদস্যবিলাকে লগ লাগি, ঘৰৰ মানুহে লগ লাগি আমি গাহৰি ফাৰ্ম এখন খুলিছোঁ। আমি এখন আমাৰ গাহৰি ফাৰ্মখন আমি প্ৰথমতে 6টা গাহৰি আনিছিলোঁ আৰু এটা পাঠা গাহৰি আনিছিলোঁ আৰু এবছৰত আমাৰ গাহৰি ফাৰ্মখন আমাৰ আজি ইমান ডাঙৰ হৈছে। এইখন ফাৰ্মখন প্ৰায় 40টা গাহৰি আছে। 4জনী গাহৰিয়ে পোৱালি দিছে। এইবিলাক পোৱালি দানা খাই শুই আছে। প্ৰায় 2-2.5 মাহ হৈছে এই গাহৰিকেইটা। দানা খাই ধুনীয়াকৈ শুই আছে। এইটো এটা খাচী গাহৰি, এবছৰ পাৰ হৈ গৈছে। ইয়াত 2জনী মাইকী গাহৰি আছে। গাহৰিটো য়কচাই পোৱালি হয়। আমি ধেমাজিৰ পৰা প্ৰথমতে আমি 6টা গাহৰি পোৱালি আনিছিলোঁ। মাইকী গাহৰি আছিলে 6জনী আৰু খোৱাঙৰ পৰা আমি আনিছিলোঁ এটা মতা গাহৰি। আজি এবছৰত 4জনী গাহৰিয়ে পোৱালি দিছে। এয়া তেওঁলোকৰ বংশ বৃদ্ধি। ফাৰ্ষ্ট যিজনী গাহৰিয়ে পোৱালি দিছিলে, এইকেইটা পোৱালি যথেষ্ট ডাঙৰ হৈছে। এইটো ঘাই পোৱালি, ঘাইটো যিহেতু নেকি পাঠা গাহৰি, সঁচৰ বাবে আছে। এজনী গাভিনী হৈ আছে আৰু 1 মাহৰ পিছত পোৱালি দিব। খাই বৈ ধুনীয়াকৈ শুই আছে ন। এইকেইটা ছেকেণ্ড যিজনী গাহৰি পোৱালি দিছিলে, ছেকেণ্ড বাহৰ হয়, যথেষ্ট ডাঙৰ হৈছে। এইফালে আছে এটা। ঐ ফুট ফুট ফুট। এইটো খাচী নকৰাকৈ ৰখা হৈছে বছৰৰ বাবে। এইজনী এবাৰ পোৱালি দিছে। প্ৰথম গাহৰিজনী এইজনী পোৱালি দিছিলে, 8টা পোৱালি দিছে। বহুত ঠাণ্ডা হয় গাহৰি। এইখনে আমাৰ সৰু ফাৰ্মখন।
যিহেতু নেকি এখন মানুহে আজি লকডাউন কৰোণাৰ মহামাৰীয়ে বিধ্বস্ত কৰাৰ পিছত গাঁৱৰ মানুহে গাহৰি ফাৰ্ম, কুকুৰা ফাৰ্ম, হাঁহ ফাৰ্মকে আদি কৰি বহুত ফাৰ্ম গাঁৱত সৃষ্টি হৈছে। সেই গতিকে আমিও লকডাউনৰ পিছতে ফাৰ্মখন প্ৰস্তুত কৰিছিলোঁ। আজি এই পৰ্যায় আমি পাইছোঁহি। মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকে চাকৰি বিচাৰি হাবাথুৰি খাই খোৱাতকৈ যদি ভাগ্যত চাকৰি আছে তেওঁলোকে নিশ্চয় পাব চাকৰি ইণ্টাৰভিউ দিলে, যদি যোগ্যতা আছে। তথাপিতো মই আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে অকল চাকৰিৰ লগতে দৌৰি নাথাকি ঘৰতে সৰুকৈ প্ৰথমতে এখন ফাৰ্ম আৰম্ভ কৰক। তাৰ পৰা ইয়াৰ লাভালাভৰ বিষয়ে আপোনালোকে 1 বছৰৰ পিছত গম পাব যে এটা চাকৰি আৰু এখন ফাৰ্মৰ মাজত কিমান পাৰ্থক্য আছে। সেইকাৰণে মই সকলো নিবনুৱা ছাত্ৰ ছাত্ৰীসকলক বা নিবনুৱা যুৱক যুৱতীসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত গাঁৱত যিহেতু নেকি বহুত চ'ৰ্চ আছে কৰিবলৈ, আপোনালোকে এখন সৰু ফাৰ্ম কৰক, নহ'লে কুকুৰা পুহক। আজিকালি ব্ৰইলাৰো কোম্পানীবিলাকে পোৱালি দিয়ে, সম্পূৰ্ণ বস্তু যোগান ধৰে, দানাৰ পৰা পোৱালিৰ পৰা সম্পূৰ্ণ যোগান ধৰে। তেওঁলোকৰ লগত যোগাযোগ কৰিও এখন ফাৰ্ম খুলিও মানুহে স্বাৱলম্বী হ'ব পাৰে। যিটো নেকি কৈছিলোঁৱেই, আমাৰ এখন সৰুকৈ শাকনি বাৰী আছে। এইখন শাকনি বাৰী মোৰ মিছেছে এয়া দাংবডি ছিঙি আছে। আজি গধূলি সাঁজৰ কাৰণে দাংবডি ছিঙিছা, দাংবডি ছিঙি আছে গধূলি সাঁজৰ বাবে। এইখন দাংবডি বাৰী আৰু ইয়াৰ লগতে এইবাৰ যিহেতু নেকি বৰষুণ, বহাগৰ মাহটো বৰষুণ নন ষ্টপ বৰষুণ দিয়াৰ বাবে শাকসমূহ ভাল হোৱা নাই। লগতে আমাৰ ভেন্দি আছে, এইবোৰ ভেন্দি গছ, ভেন্দি লাগিছে। বৰষুণ দি থকাৰ কাৰণে জংঘল হৈ গৈছে, গোটেই জংঘলটো চাফা কৰাব লাগিব। ভেন্দি লাগিছে। আৰু এইফালে কলৰ বাৰী, হাইব্ৰিডৰ অমিতা ৰোৱা হৈছে। বৰষুণ বেছি দিয়াৰ বাবে গছবিলাক ভাল হোৱা নাই। বৰষুণ যিধৰণে বৰষুণৰ পানীও লাগে, সেইধৰণে ৰ'দো লাগে। বাৰীখন চেঁচুক হৈ গ'লে গছ গছনিবিলাক আচলতে গ্ৰ'থ হোৱাত অসুবিধা হয়। ৰঙা পৰি আহিছে, দেখিছে সেইজোপা? সৰ্বাধিক বৰষুণ দিয়াৰ কাৰণে হৈছে। এখন কলৰ বাৰী, সৰুকৈ বাৰী এখন আছে। সেই গতিকে ঘৰতে যিবিলাক দৈনন্দিন পাকঘৰত প্ৰয়োজন হয়, বাৰীখনলৈ আহিলেই পোৱা হয় আচলতে। আৰু ভাত কেৰেলা আছে, কুন্দুলি আছে, এইখিনি তামোল পচাইছোঁ। তামোল আমি বৰষুণ দি থকা কেইদিনা আমি ৰুইছিলোঁ তামোল, প্ৰায় 350 জোপা তামোল বাৰীত তাত লগাইছোঁ। আগৰ আমাৰ বাৰীখনত বহুত তামোল গছ আছিলে, কিন্তু বুঢ়া তামোল গছবিলাক বুঢ়া হৈ অহাত বতাহে ভাঙি তহিলং কৰিলে। এইবোৰ তামোল পচোৱা হৈছে। সেইসমূহ আমি ৰুইছোঁ। চাৰিকিনাৰে ছাগলী আৰু গৰুৰ উৎপাতত সেই তামোলসমূহ খাই অনিষ্ট কৰে। সেই গতিকে চাৰিকিনাৰে আমি বেৰা দি লৈছোঁ। চব তামোলনি বাৰী এখন, নতুনকৈ তামোল ৰুইছোঁ। সৰু হৈ আছে, প্ৰায় 300-350 জোপা গছ তামোল ৰুইছোঁ। সৰুকৈ আমাৰ এখন বাগিচা আছে। সেই বাগিচাখনৰ মাজে মাজে আমি তামোল ৰুইছোঁ। আৰু তামোল যেতিয়া ডাঙৰ হ'ব, তামোলৰ মাজে মাজে জালুক দিম বুলি ভাবিছোঁ, জালুক গছ। চাহ বাগানখন আমাৰ ঘৰৰ ঠিক পিছফালে আছে। এইখন সৰুকৈ বাগিচা এখনো আছে।
মুঠৰ ওপৰত ক'বলৈ গ'লে সম্পূৰ্ণ এটা গাঁৱৰ পৰিৱেশৰ মাজত আমি যিহেতু নেকি ডাঙৰ দীঘল হৈছোঁ, দৈনন্দিন যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু আমি ঢেকীয়া হওক, কচু হওক বা খাওকতে পোৱা, আমি বজাৰলৈ নগ'লেও আমি আমাৰ গাঁৱলীয়া যিহেতু মানুহ আৰু গাঁৱতে আমাৰ বাৰী এক পাক ঘূৰিলেই আমি মানে এসাঁজৰ কাৰণে আমাৰ সম্পূৰ্ণ বস্তু শাক পাচলিখিনি আমি খাওকতে আমি তৈয়াৰ কৰি ল'ব পাৰোঁ। সেইটো এটা গাঁৱত থকা মানুহৰ এটা সুবিধা। এইখিনি দাংবডি লাগিছে, যথেষ্ট দাংবডি লাগিছিল, দিয়াও হৈছে আৰু খোৱাও হৈছে মানুহক, খোৱা দিয়া হৈছে। এইখন কুন্দুলি চাং, বহুত কুন্দুলি লাগিছে। সেই ফুলসমূহ দেখিছে নহয় কুন্দুলি। বৰষুণ বতৰৰ বাবে কুন্দুলিসমূহ কমকৈ লাগিছে, অন্য বছৰ চাং ভৰি থাকে কুন্দুলিয়ে। এখন কুন্দুলি চাং। ভাতকেৰেলা আছে, এইখন ভাতকেৰেলা চাং হয়। ভাতকেৰেলা এবাৰ অলপ বেয়া হৈছে ভাতকেৰেলা, অন্য বছৰ ভাতকেৰেলা বহুত লাগে, কিন্তু ঘৰত খাবলৈ হয় দুটা এটা। ভাতকেৰেলা লাগিছে। যথেষ্ট ডাঙৰ হয় ভাতকেৰেলা চাংখন, কিন্তু চাংখন চাই ভাতকেৰেলা ইমান লগা নাই। বৰষুণৰ বতৰ, মই আগতেও কৈছোঁ, বৰষুণৰ বতৰত সৰ্বাধিক বৰষুণ দিলে যিয়ে নহওক শাক পাচলিসমূহ ফুল ধৰিলেও ফুলসমূহ ছিঙি যায়। সেইকাৰণে বৰষুণ যিমান পাব লাগে ৰ'দো পাব লাগে। ৰ'দ নাপালেও গুৰিসমূহত যিটো পানী জমা হৈ গছসমূহ ৰঙচুৱা পৰে, পানী জমা হ'লে শাকৰ যিমান গ্ৰ'থ হ'ব লাগে গ্ৰ'থ নহয়। আমাৰ ঘৰৰ বাৰীখন বা সৰুকৈ আমি যিখন ফাৰ্ম তৈয়াৰ কৰিছিলোঁ, সেই ফাৰ্মখন আপোনালোকৰ আগত আজি ভিডিঅ' মাধ্যমেৰে দাঙি ধৰিলোঁ। এই দাঙি ধৰোঁতে মই নতুন যিহেতু নেকি ইউটিউবত ভুল ভ্ৰান্তিও হ'ব পাৰে, সেই গতিকে আপোনালোকে জনাব কমেণ্টত, আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি আপোনালোকে অকণমান হ'লেও ভিডিঅ'টো মোৰ চাই ভাল লাগিছে বুলি ভাবিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।